পুত্ৰৰ মৃতদেহ কান্ধত লৈ প্ৰতিবাদী সমদলৰ নেতৃত্ব ল'লে এজন শোকস্তব্ধ পিতৃয়ে। অসম আৰক্ষীৰ ভুৱা সংঘৰ্ষৰ বিৰুদ্ধে উলিওৱা এই শোকাকুল প্ৰতিবাদ সাব্যস্ত কৰে কোকৰাঝাৰৰ শালগুৰিত। আৰক্ষীৰ গুলীত নিহত হোৱা জোংচাৰ মুছাহাৰীৰ চেৰফাংগুৰিৰ শালগুৰিৰ নিজ বাসগৃহত মৃতদেহ উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ মাজতে মুছাহাৰীৰ মৃতদেহটো লৈ স্থানীয় ৰাইজে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। যোৱা শনিবাৰে পুৱতি নিশা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ULBৰ সদস্য জোংচাৰ মুছাহাৰীৰ মৃত্যু হৈছিল। নৱগঠিত সশস্ত্ৰ বড়ো সংগঠন ULBৰ সদস্য জোংচাৰ মুছাহাৰীৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা বুলি দাবী কৰিলেও মুছাহাৰীৰ পৰিয়ালৰ লগতে স্থানীয় লোক আৰু বড়ো বুদ্ধিজীৱীসকলে এই দাবী নস্যাৎ কৰে। আজি জোংচাৰ মুছাহাৰীৰ বাসগৃহৰ পৰা পিতৃয়ে নিজ পুত্ৰৰ মৃতদেহ কান্ধত লৈ উলিওৱা সমদলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও ক্ষোভিত ৰাইজে আৰক্ষীৰ প্ৰতিৰোধ ওফৰাই অসম পুলিচ গো বেক, অসম পুলিচ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে শালগুৰি অঞ্চল। পিতৃৰ লগতে স্থানীয় লোকে শুকুৰবাৰে চেৰফাংগুৰিৰ থানাত উপস্থিত হৈ জোংচাৰ মুছাহাৰীক ভুৱা সংঘৰ্ষৰে অন্যায়ভাৱে হত্যা কৰা বুলি দাবী কৰিছে। উল্লেখ্য যে মৃত জোংচাৰ মুছাহাৰী এটি 15 দিনীয়া কেঁচুৱাৰ পিতৃ আছিল। প্ৰতিবাদী ৰাইজে এই কেঁচুৱাটিৰ ভৱিষ্যত এতিয়া কি হ'ব, তেওঁৰ পৰিয়ালক কোনে চাব, দিনে দিনে গাঁৱৰ নিৰ্দোষী বড়ো যুৱকক উগ্ৰপন্থী সজাই কিমান হত্যা কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে। আনহাতে জোংচাৰ মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বঞ্জিত মঞ্জিল বসুমতাৰী, প্ৰাক্তন সাংসদ চাঞ্চুমা বিস্মুতেৰীয়ে এই ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি উচ্চতম ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপৰ দাবী জনায়। It is very unfortunate. We came here to the victim's family and we have taken the information regarding this. And it is, we got the information, we have inquired into the police station, Sefanguri also, there. That the in charge of, police in charge here, he said that they have already registered the case in the Sefanguri police station. But the Kokrajhar additional SP, Mr. Praneshwar, he came and took away on 17th evening, 5 p.m. And the next day we got the news that he was killed. So as for the information, as we have come here to the family and to the surrounding publics, and we got that he was killed in the name of fake encounter. And it is very unfortunate and it is very sad that the same thing has happening here in the Bodo area. Because the fake encounter here, it is not new case here. Before also, many Bodo youths have died in the name of fake encounter. So today, we appeal to the government of Assam, Chief Minister Dr. Himanta Biswa Sharma, to look into the matter and to inquire the cases. And we also, appeal to the Human Rights Commission of Assam to take the case and look into the matter. And we also will submit the memorandum to the Home Ministry of Government of India and to the Home Ministry of Assam. And after signing a peace agreement with the ex-NDFB and with the All Border Students Union,
here so many such kind of anti elements here in our area has happening. So we appeal to the government. So after signing of peace agreement with this XNDB, another XNDB, the slain person today here, he belongs to XNDB S group, and after signing of that, he is again killed here. So it is very unfortunate. Yes, definitely fake encounter. থানাত অলরেডি মানুহক লৈ যোৱা হ'ল, কেছ ৰেজিষ্টাৰ কৰা হ'ল, বেলেগ জায়গাত লৈ গৈ ফেক এনকাউণ্টাৰত মানে হত্যা কৰা হ'ল বুলি দুনিয়াই ক'ব বিচাৰিছে। এই অঞ্চলৰ ৰাইজে ক'ব বিচাৰিছে চালবাৰী গাঁৱৰ যিজন যুৱকক হত্যা কৰা হ'ল, তেওঁক ধৰাৰ পিছত ঘৰৰ মা দেউতাকক মাতি ফুটিছে। ঘৰৰ মানুহে গৈ কথা বতৰা পাতিলে, দেখা সাক্ষাৎ কৰি আহিলে, থানাৰ পৰা খবৰ আহিলে। তাৰপিছত যোৱা 18 তাৰিখৰ সম্ভৱ 18 তাৰিখৰ ৰাতি সন্ধিয়া 5টা বজাত এডিশ্যনেল এছপিয়ে লৈ গৈ পিছদিনাখন খবৰ ওলাল প্ৰেছ মিডিয়াৰ থ্ৰুদি, ছ'চিয়েল মিডিয়াৰ থ্ৰুদি, যে দুজন বড়ো যুৱকক ইউবিনেলেপ না কিবা এটা নতুন সংগঠনৰ টেৰৰিষ্ট গ্ৰুপৰ মেম্বাৰ বুলি এনকাউণ্টাৰ হত্যা কৰিলে। যি দুৰ্ভাগ্যজনক ঘটনা হ'ল, এই অতি মৰ্মান্তিক হৃদয় বিদাৰক আৰু অতি জঘন্যতম। চাইবাৰ অপৰাধীৰ এইবাৰ চকু পৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত। এফালে চাইবাৰ ক্ৰাইমৰ দপদপনি, আনফালে শিক্ষানুষ্ঠানৰ অধ্যক্ষক টাৰ্গেট চাইবাৰ অপৰাধীৰ। এইবাৰ চাইবাৰ অপৰাধীৰ ৰোষত পৰিল বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা। যোৱা জুলাই মাহৰ 6 তাৰিখ আৰু পুনৰ কালি একেকাণ্ড সংঘটিত হয় মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ সৈতে। অধ্যক্ষগৰাকীৰ নামত ফেক একাউণ্ট খুলি বিভিন্ন ধৰণেৰে ধন বিচৰা ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে অধ্যক্ষগৰাকীক। ATM অথবা বেংক একাউণ্টৰ জৰিয়তে নহয়, মেছেঞ্জাৰ এপ্লিকেশ্যন আৰু জিমেইলৰ জৰিয়তে এক বৃহৎ চক্ৰই চলাইছে ধন সৰলোকিৰ অভিযান। অৱশ্যে এই সন্দৰ্ভত সজাগ আৰু সচেতন থকাৰ বাবে দুষ্ট চক্ৰটোৱে সফল কৰিব পৰা নাই নিজৰ অভিযান। আজিতকৈ প্ৰায় 1 মাহমান আগত মোৰ নিজৰ ফেচবুক একাউণ্টৰ পৰা তেওঁলোকে ফটোবিলাক কিছুমান তেওঁলোকে ডাউনলোড কৰি লৈছিল। ডাউনলোড কৰি লোৱাৰ পিছত মোৰ নামত এটা অল্টাৰনেট এটা ফেচবুক একাউণ্ট খুলি কেইবাজনকো প্ৰায় 100তকৈ অধিক মানুহক তেওঁলোকে পইচা বিচাৰি ফুৰিছিল। আৰু এই বিষয়ে আমি তৎক্ষণাতে আৰক্ষী অধীক্ষক মহোদয়ক আমি জনাইছিলোঁ আৰু পৰৱৰ্তী সময়ত গম পালোঁ যে এই ফেচবুক একাউণ্টৰ ৰিপৰ্টো কৰা হৈছিল। গতিকে সেইটো নাইকিয়া হৈ গ'ল, সেইটো তেনেদৰে গ'ল। আজি ৰাতিপুৱা মই এতিয়ালৈকে প্ৰায় 7-8জনে মোক মানে ফোন কৰি আছে। মই গম পালোঁ যে মোক কৈছে যে আপোনাৰ অসুবিধা হৈছে নেকি, আপোনাৰ ডেবিট কাৰ্ড নাই, আপোনাক পইচা অলপ লাগে নেকি বুলি। মইতো বৰ আচৰিত হৈছোঁ, তেনেকুৱাতো একো হ'ব নালাগে। তেতিয়া পিছত গম পালোঁ যে তেওঁলোকলৈ মেইল গৈছে আৰু মেইলটো খুলিছে প্ৰিন্সিপাল 6116@gmail.com বুলি, ইন দ্য নেম অফ ডক্টৰ চিন্তামণি শৰ্মা। চিন্তামণি শৰ্মা বুলি মোৰ নামত এটা মেইল খুলি লৈছে, জিমেইল একাউণ্ট খুলি লৈছে। আৰু এই জিমেইল একাউণ্ট খুলি কেইবাজনকো ৰাতিপুৱাৰ পৰাই মেইল পঠিয়াই আছে যে এনেকৈ উল্লেখ কৰা হৈছে যে মই ডেবিট কাৰ্ডটো আজি এৰিলোঁ, গতিকে অসুবিধা যদি নহয়, মোৰ ইম্পৰ্টেণ্ট প্ৰডাক্ট কিছুমান মই কিনিবলগীয়া আছে, আপুনি এইখিনি টকা এই একাউণ্টত দিব পাৰিব নেকি বুলি কেইবাজনকো কৈ আছে। আৰু মই সেই ফোনটো পাই আছোঁ। আমি দেখিছোঁ যে এনেধৰণৰ আচলতে ঘটনা প্ৰায় হৈ আছে। আৰু এই বিষয়ে এতিয়ালৈকে মই আৰক্ষী অধীক্ষক বা আৰক্ষী প্ৰশাসনক জনোৱা নাই। অলপ সময়ৰ পিছতে মই লিখিত এটা অভিযোগ মই আৰক্ষী প্ৰশাসনৰ ওচৰত মই অৰ্পণ কৰিম। সঁচাকৈ অলপ অসুবিধা হৈ আছে। বাৰে বাৰে আমি দেখিছোঁ যে তেওঁলোকে ফেচবুক একাউণ্ট খুলি লৈছে, জিমেইল একাউণ্ট খুলি লৈছে আৰু তেওঁলোকৰ উদ্দেশ্য এটাই, তেওঁলোকে মানুহৰ পৰা পইচা বিচাৰি আছে, যিটো মই কোনো কাৰণতে কৰা নাই। আৰু মই এটা সকলোকে জনাই দিছোঁ, মোৰ এইটো কোনো জিমেইল একাউণ্ট নহয়। প্ৰিন্সিপাল 6116@gmail.com মোৰ নিজৰ একাউণ্ট নহয়, প্ৰিন্সিপালৰ একাউণ্ট নহয়। মোৰ একাউণ্টটো জিমেইল একাউণ্ট সম্পূৰ্ণ পৃথক। মই 2009 চনৰ পৰাই মোৰ এটা বেলেগ জিমেইল একাউণ্ট চলি আছে। গতিকে মই কাকো পইচাৰ বাবে বা মোৰ ডেবিট হেৰাইছে, মোক পইচা দিব লাগে বুলি মই কাকো
অনুৰোধো কৰা নাই, মই জিমেইলো পঠোৱা নাই। এইটো যদি কোনোবাই পায় সেইটো তেওঁলোকে উপেক্ষা কৰিব বুলি মই অনুৰোধ জনাইছোঁ। এমাউণ্ট মানে তেওঁলোকে এতিয়া মই এনেধৰণৰ আমি দেখিছিলোঁ মাজতে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামতো মোলৈ এটা মেইল আহিছিল। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল আচলতে তেওঁৰ মেইল নহয়, ভিচিৰ নামত মেইল খুলি 20,000 টকা লাগে, মই অলপ অসুবিধাত আছোঁ, মোক 20,000 টকা এইটো একাউণ্টত আপুনি ভৰাই দিয়ক, মই কাইলৈ আপোনাক দি দিম বুলি তেনেধৰণৰ মেইল আহিছিল। গতিকে তেওঁলোকৰ সেই তেনেকুৱা উদ্দেশ্য আছে যে আমাৰ এই কলিগক এতিয়া বিচাৰি আছে, আমাৰ কলেজৰে কলিগক কেইগৰাকীমান কলিগক ইতিমধ্যে তেওঁলোকে পঠিয়াইছে, মেইল পঠিয়াইছে, বিচাৰি আছে যে মই এইটো 10,000, 15,000, 20,000 যাক যেনেদৰে পাৰে তেনেদৰে তেওঁলোকে বিচাৰি আছে। মোৰ নামত একাউণ্ট জিমেইল আগত মোৰ ফেচবুক একাউণ্ট খুলি পইচা বিচাৰিছিল, মেছেঞ্জাৰত খুব মেছেজ দি আছিল যে মোৰ অসুবিধা হৈছে, মই অলপ হস্পিটেলত আছোঁ, মোক অলপ পইচাৰ প্ৰয়োজন হৈছে বুলি। এতিয়া কিন্তু অলপ বেলেগ টেকনিকটো, এইবাৰ জিমেইল খুলিছে, মই ডেবিট কাৰ্ড আনিব পাৰিছোঁ, মোক বৰ প্ৰয়োজন হৈছে, মোৰ বস্তু আহি আছে, পইচা অলপ দিয়কচোন বুলি তেনেদৰে বিচাৰি আছে, একাউণ্ট দিছে। তেতিয়ালৈকে দিয়া নাই, কিয়নো এটা বস্তু ঠিক যে আজিৰ দিনত তেনেকুৱা কৰিলেও ৰাইজে কিন্তু প্ৰথমে আমাক যোগাযোগ কৰে, কিয়নো আমি কলেজতো সদায় আছোঁ বা সামাজিক প্লেটফৰ্মতো ছ'চিয়েল মিডিয়াতো আমি সক্ৰিয় হৈ থাকোঁ, গতিকে আমাক লগে লগে তেওঁলোকে সোধে এনেকুৱা হৈছে নেকি, যেতিয়া গম পায় যে নহয় তেওঁলোকে কৰা নাই, কিন্তু তথাপিও ক'ব নোৱাৰি, দুই এজনে হয়তো সঁচাকৈ অসুবিধা হৈছে বুলি হয়তো দি দিবও পাৰে, তেতিয়া কিন্তু দিয়া নাছিল। এইবাৰো দিব নালাগে, মই কৈছোঁ কোনোবাই যদি তেনেকৈ গৈছে, মই পঠিওৱাই নাই, মোৰ নহয় সেইটো জিমেইল। চাওক এতিয়া আমাৰ অসমত এতিয়া চাইবাৰ ক্ৰাইম একদম ৰেম্পেণ্ট, কিছুমান আছে তেনেকুৱা এলিমেণ্ট আছে, তেওঁলোকে বেলেগ বেলেগ তেনেকুৱা মানুহক তেওঁলোকে হয়তো টাৰ্গেট কৰি লৈছে, এইজন মানুহৰ নামত মেইল খুলি আমি যদি পইচা বিচাৰি যাওঁ নিশ্চয়কৈ ক'ৰবাত হয়তো আমি পাম, তেনেকুৱা কৰিছে। মই আহ্বান জনাইছোঁ অন্ততঃ আজিৰ দিনলৈকে আমি কাকো পইচা লাগে বা টকা লাগে বুলি আমি কাকো মেইল কৰি আমি কাকো তেনেকুৱা অনুৰোধ কৰা নাই। আৰু সঁচাকৈ যদি প্ৰয়োজন হয় আমি টেলিফোন যোগে আমি তেনেকুৱা বিচাৰিম যদি আমাৰ প্ৰয়োজন হয়। আচলতে একো প্ৰয়োজনেই হোৱা নাই এই ক্ষেত্ৰত, এনেধৰণৰ ইমেইলত কোনো ভুল যাব নালাগে, মই ৰাইজক সেইটোৱে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।